চাৰিজন সন্যাসীয়ে 2 সপ্তাহ মুখেৰে একো নোকোৱাকৈ মৌনব্ৰত ৰাখিবৰ বাবে প্ৰয়াস কৰিলে। তেওঁলোকে এই অভ্যাসৰ প্ৰতীক হিচাপে এডাল মমবাতি জ্বলালে, যিয়ে তেওঁলোকক প্ৰতিটো মুহূৰ্তত এইটো মনত ৰখাত সহায় কৰিব যে তেওঁলোকে মৌন হৈ ধ্যান কৰিব লাগে। তাৰ পিছত তেওঁলোকে ধ্যান কৰিবৰ বাবে বহিল। প্ৰথম দিনাখনে ৰাতিলৈ মমবাতিডাল লাহে লাহে নুমাবলৈ ধৰিলে আৰু মাজনিশালৈকে মমবাতিডাল নুমাই থাকিল। মমবাতিডাল নুমাই যোৱা দেখি প্ৰথমজন সন্যাসীয়ে ক'লে, এতিয়া কি হ'ব? মমবাতিডাল দেখোন নুমাই থাকিল। দ্বিতীয়জনে ক'লে, মনে মনে থাকা, আমি একো নোকোৱাৰ সিদ্ধান্ত লৈছিলো। তৃতীয়জনে ক'লে, তোমালোকে কিয় কথা কৈ আছা? চতুৰ্থজনে হাঁহিলে আৰু ক'লে, ময়ে এতিয়ালৈকে কথা নোকোৱাকৈ আছো। ফ্ৰেণ্ডছ, চাৰিওজন সন্যাসীয়ে একো নভবা নিচিন্তাকৈয়ে উত্তৰ দি গ'ল। তেওঁলোকৰ কোনোজনে পৰিস্থিতি শুধৰাবৰ চেষ্টা নকৰিলে। সেই আশ্ৰমতে তেওঁলোকৰ লগত এজন বৃদ্ধ সন্যাসীও আছিল। তেওঁলোকৰ ফালে মনোযোগ নিদিয়াকৈ তেওঁলোকক উত্তৰ নিদিয়াকৈ ধ্যান কৰি গ'ল আৰু এনেকৈ বৃদ্ধ সন্যাসীজনে একো প্ৰত্যুত্তৰ নিদিয়াকৈ সকলোকে ভুলটো শুধৰাই দিলে, যিটো তেওঁলোকে মুখেৰে কৈও কৰিব নোৱাৰিলে। একো নভবা নিচিন্তাকৈয়ে যেতিয়াই তেতিয়াই যিকোনো কথা কৈ কেতিয়াবা আমি নিজে লাজত পৰিব লগা হয়। এজন জ্ঞানী লোকে কেতিয়াও উপযাচি কাৰোবাক পৰামৰ্শ দিবলৈ নাযায়, কাৰণ তেওঁ জানে যে উপযাচি দিয়া পৰামৰ্শৰ একো মূল্য নাথাকে। 99% মানুহে যেতিয়া আমাৰ লগত নিজৰ সমস্যাৰ কথা কয়, তেওঁলোকে আমাৰ পৰা সমাধান নিবিচাৰে, মাত্ৰ বিচাৰে যে আমি তেওঁলোকৰ সমস্যাবোৰ শান্তিৰে শুনিব লাগে। ফলত তেওঁলোকৰ সমস্যাৰ বোজাবোৰৰ পৰা অলপ সময়ৰ বাবে সকাহ অনুভৱ কৰে। আমি যি পৰামৰ্শ দিম সেইটো তেওঁলোকেও জানে। সকলোৱে জানে সমস্যা সমাধানৰ বাবে কোনটো ভাল কোনটো বেয়া। এটা কথা হয়তো আপোনালোকেও শুনিছে যে তুমি যিমানে কম কথা কবা সিমানেই জ্ঞানী হৈ যাবা। যিয়ে যিমান বুদ্ধিমান হয় সি সিমানেই কমকৈ কথা কয়।